নিহত পূব কাৰ্বি আংলং জিলা বিজেপিৰ উপসভাপতি পদ্ম মাইবংছা। ডিফুৰ সংযোৱা শ্মশান ঘাটত জিলা বিজেপিৰ উপসভাপতি পদ্ম মাইবংছাৰ শেষকৃতি সমাপন। খেৰনিত ছাত্ৰত নিৰুদেশ, টিউচনলৈ যোৱা পথৰ পৰা নিৰুদ্দিষ্ট ছাত্ৰজনৰ। নমস্কাৰ, মই সঞ্জয়িতা তেৰণপি একাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিৰ সমূহ। এতিয়া বিতং বাতৰি। কাৰ্বি আংলঙৰ বকলীয়া ঘাটত পথ দুৰ্ঘটনা। ভয়াৱহ দুৰ্ঘটনাত থিতাতে নিহত হয় পূব কাৰ্বি আংলং জিলা বিজেপিৰ উপসভাপতি পদ্ম মাইবংছা আৰু আহত দুজন। বুধবাৰে পশ্চিম কাৰ্বি আংলঙৰ ডংকা মুকামলৈ গৈ মৃতকৰ খবৰ লৈ ঘৰলৈ উভতি অহাৰ সময়তে হয় এই ঘটনা। জানিব পৰা মতে কপিলী নৈত গা ধুবলৈ গৈ হলিল সমাধি ঘটা পশ্চিম কাৰ্বি আংলঙৰ ডংকা মুকামৰ কিশোৰ কেইগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰি উভতি আহিছিল বিজেপিৰ উপসভাপতি পদ্ম মাইবংছা। নিহত মাইবংছাৰ লগতে আহত আন দুগৰাকী হৈছে বন বিভাগৰ ৰেঞ্জাৰ ৰঞ্জন বৰুৱা আৰু DN সোণোৱাল। উল্লেখ্য যে কপিলী নৈত দুৰ্ভাগ্যক্ৰমে হলিল সমাধি ঘটা তিনি কিশোৰৰ ভিতৰত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙৰ ভতিজাও আছিল। ডংকা মুকামৰ পৰা উভতি অহাৰ পথত বকলীয়া ঘাটত ৰুকাছেন কলেজৰ সমীপত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুখজনক ঘটনা। বকলীয়া ঘাটৰ পৰা ৰাজু কাঠাৰ কাট নিউজ। হঠাতে যেন এটা যুগৰ অৱসান ঘটিল। মৃত্যুৰ কোলাত চিৰদিনলৈ গভীৰ প্ৰশান্তিৰে শুই পৰিল তেওঁ। সুগন্ধি পখিলাৰ কবি হিৰণ ভট্টই কবৰ দৰে মৃত্যু এটা শিল্প, জীৱনৰ কঠিন শিল্পত এটা নিৰ্লোভ ভাস্কৰ্য। হয়, মৃত্যুৱে জীৱকুলৰ শেষ সত্যও। বিভিন্ন সামাজিক কামৰ সৈতে জড়িত আক্ৰান্ত সমাজসেৱী তথা বিশিষ্ট ৰাজনীতিবিদ আৰু কাৰ্বি আংলঙৰ বিজেপি কমিটিৰ প্ৰাক্তন উপসভাপতি পদ্ম মাইবংছা অবাঞ্ছিত পথ দুৰ্ঘটনাত আত্মীয় স্বজনৰ লগতে তেওঁৰ অনেক গুণমুগ্ধক ই সংসাৰ এৰি থৈ বৃহস্পতিবাৰে কৰিলে শ্মশান যাত্ৰা। বিশিষ্ট সমাজসেৱী তথা ৰাজনীতিবিদ পদ্ম মাইবংছাক বৃহস্পতিবাৰে হাজাৰ হাজাৰ গুণমুগ্ধই দিলে শেষ বিদায়। পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা কমিটিৰ সভাপতি নেতা কৰ্মীকে ধৰি কাৰ্বি পৰিষদৰ নৱনিৰ্বাচিত CEM MEC আটাই শেষ বিদায় জনালে প্ৰিয় নেতাগৰাকীক। অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও ডিফু চহৰত উপস্থিত হৈ সন্মানেৰে বাৰ্ষিয়ান ৰাজনীতিবিদ তথা উপসভাপতি গৰাকীক জনালে চিৰবিদায়। নেতাগৰাকী পাৰ্থিৱ শৰীৰে পুষ্পৰে সজ্জিত গাড়ীত শুৱাই লৈ ডিফু চহৰৰ মাজমজিয়াৰে বজাৰ এলেকা পৰিভ্ৰমণ কৰায়। তেওঁৰ পাৰ্থিৱ শৰীৰ পৰিভ্ৰমণ কৰোৱা সময়ত আটাইবোৰ দোকান পোহাৰ বন্ধ ৰাখি চিৰবিদায়ী নেতাগৰাকীক শেষ সন্মান প্ৰদৰ্শন কৰে। উল্লেখ্য যে বিজেপিৰ উপসভাপতি গৰাকীৰ মৃত্যুত বিজেপি কাৰ্যালয়ৰ পতাকা অৰ্ধনমিত কৰে। মংগল সিং ক্ৰৌৰ প্ৰতিবেদন কাট নিউজ। টিউচনলৈ যোৱা ৮ বাটৰ পৰা নিৰুদ্দিষ্ট হৈছে হাৱাইপুৰ বাপ্তিষ্ট ইংলিছ স্কুলৰ ১০ম শ্ৰেণীৰ ছাত্ৰ। নিৰুদ্দিষ্ট হোৱা ছাত্ৰজনৰ নাম অভিষেক শৰ্মা। নিৰুদ্দিষ্ট ১৫ বছৰীয়া অভিষেকক কোনোবা দুষ্ট চক্ৰই ফুচলাই লৈ যোৱাৰ সন্দেহ কৰিছে পৰিয়ালবৰ্গই। নিৰুদ্দেশ হোৱা ৩ দিন হ'ল অভিষেকৰ পৰা কোনো ফোন কল এটাও অহা নাই। খেৰনি থানাৰ অন্তৰ্গত হাৱাইপুৰ বাপ্তিষ্ট ইংলিছ স্কুলৰ অভিষেকক ১০ম শ্ৰেণীৰ ছাত্ৰ তথা হাৱাইপুৰ চাৰিআলিৰ নিবাসী ৰামপ্ৰসাদ শৰ্মাৰ পুত্ৰই যোৱা ১৮ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছে। পিতৃ ৰামপ্ৰসাদ শৰ্মাই জানিবলৈ দিয়া মতে ১৮ জুলাইৰ দিনা পুৱা ৯:২০ বজাত টিউচনলৈ বুলি ঘৰৰ পৰা চাইকেলেৰে ওলাই গৈছিল। কিছু সময়ৰ পিছত একমাত্ৰ পুত্ৰ অভিষেকৰ কাপোৰখিনি ধুই দিয়াৰ উদ্দেশ্যৰে কোঠাটোত প্ৰৱেশ কৰি কোঠাত এখনো পিন্ধা কাপোৰ বিচাৰি নোপোৱাত ল'ৰা টিউচনলৈ নহয়, আচলতে কৰবাত পলায়ন কৰা বুলি নিশ্চিত কৰে। তৎমুহূৰ্তে পুত্ৰই সচৰাচৰ টিউচন পঢ়িবলৈ যোৱা শিক্ষকৰ ওচৰলৈ গৈ খবৰ কৰাত সিদিনা টিউচনৰ বাবে অভিষেকে নহাৰ কথা ব্যক্ত কৰে। পিতৃ মাতৃয়ে জানিবলৈ দিয়ে যে যি ল'ৰাই পৰিয়ালৰ জ্যেষ্ঠজনৰ অবিহনে লংকা ৰেলৱে ষ্টেচনলৈ নোযোৱা ল'ৰাটো সিদিনা হঠাতে এনেদৰে গুচি যোৱা কাৰ্যক তেওঁলোকে সহজভাৱে লোৱা নাই। হাই স্কুলত পঢ়ে। কি নাম? অভিষেক শৰ্মা। কিমান ক্লাছত? ক্লাছ 10। ক্লাছ 10ত মানে অহাবাৰ মেট্ৰিক দিব। কোনো দুষ্ট চক্ৰ হাতত পৰা বুলি প্ৰায় নিশ্চিত হৈছে। এই সন্দৰ্ভত কোনোবা হৃদয়বান ব্যক্তিয়ে ল'ৰাজনক সন্ধান পোৱা মাত্ৰে 7664885521 আৰু 8472068398 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে নিৰুদ্দিষ্ট ছাত্ৰজনৰ পিতৃ মাতৃয়ে। গতিকে অভিষেক তুমি য'তেই আছা তাৰ পৰা ঘৰলৈ গুচি আহিবলৈ তোমাৰ পিতৃ মাতৃয়ে কৈছে।
আমিও কৈছো তুমি এতিয়া মেট্ৰিক পৰীক্ষা দিবা গতিকে খুব পঢ়িব লাগিব হে ঘৰলৈ গুচি আহা আৰু পঢ়াত মনোনিৱেশ কৰা আমি কামনা কৰিছো যে তোমাৰ পৰীক্ষা খুব ভাল হওক তোমাৰ মৰমৰ পিতৃ মাতৃয়ে তুমি ঘূৰি অহালৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে খেৰনিৰ পৰা বীৰেন সিং ইংহি কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Cut News Channel ay hinpanang itunghan ng one pila at Practical the Talent Show. The artist Kirby traditional attire and its innovation. Jong sinang itong labangso a show long interested lote ladak screen long kipi number along nang itong humri ignon. Aturkimi outlet opposite LDRB Difu Kirby Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39, Chandrapur, Bogasan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Ganj,
Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason selam pontanglo. Lasinang litum Arniwang kenang sot kecu ason la penthesire alang hithi kulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecu ajam tu tharmit aduk Thelua Kreng Chitronola Ukthor pen Chenglok Ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে বকলিয়াঘাটৰ আটিগাঁও যমুনাপাৰাত এই ঘটনা কিশোৰজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ সঞ্জীৱ দাস বিদ্যুতৰ তাৰত লাগি আহত হোৱা সঞ্জীৱক বকলিয়াঘাট চিকিৎসালয়ত অনাৰ পিছত মৃত্যু হয় পৰিয়ালৰ অভিযোগ চিকিৎসালয়ৰ গাফিলতিৰ ফলতে সঞ্জীৱে মৃত্যুক আকোৱালি ল'বলগীয়া হয় মৃত কিশোৰজনৰ পৰিয়ালৰ অভিযোগ মতে বিদ্যুৎ পৰিবাহী তাৰত লাগি আহত হোৱা সঞ্জীৱক বকলিয়াঘাটৰ চিকিৎসালয়ত চিকিৎসাৰ বাবে অনা সময়ত কোনো চিকিৎসকে কাষ চপা নাছিল সংকটজনক অৱস্থাত চিকিৎসালয় অনাৰ লগে লগে ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাক্তৰ অৰুণ সোণোৱালে বিষয়টো অন্য এগৰাকী চিকিৎসকক ঠেলি দিয়ে এনেকৈ ইজনে সিজনলৈ চিকিৎসাৰ দায়িত্বটো দিয়াৰ মাজতে আধা ঘণ্টা সময় পাৰ হৈ যোৱাত কিশোৰ সঞ্জীৱ বিনা চিকিৎসাই মৃত্যু খাবতবীয়ালগীয়া হয় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ইয়াৰ মাজতে আন এগৰাকী চিকিৎসক প্ৰদীপ ৰংহাঙে আহত সঞ্জীৱক মৃত বুলি ঘোষণা কৰে পৰিয়াল তথা একাংশ স্থানীয় লোকে বিনা চিকিৎসাই কিশোৰজন মৃত্যু হোৱা বুলি অভিযোগ কৰাৰ বিপৰীতে চিকিৎসকে ব্ৰড ডেড বুলি প্ৰকাশ কৰে পৰৱৰ্তী সময়ত বকলিয়াঘাটৰ আৰক্ষী চিকিৎসালয়ত উপস্থিত হৈ মৃতদেহ আৰক্ষী থানালৈ লৈ যায় বকলিয়াঘাটৰ পৰা ৰাজু কাঠাৰ কাট নিউজ ডিফু জয়সিং দলৈ হোৰণী প্ৰেক্ষাগৃহত যোৱা 5 জুলাইত লাংপি দেহাংগী গাঁৱলীয়া বেংকৰ বাৰ্ষিক সফলতা আৰু দায়বদ্ধতাৰ অনুষ্ঠান অনুষ্ঠিত হয় অনুষ্ঠানত ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূৰ্বাঞ্চলৰ জেনেৰেল মেনেজাৰ ওম প্ৰকাশ মিশ্ৰই মুখ্য অতিথি হিচাপে যোগদান কৰে অনুষ্ঠানত বিশিষ্ট সাহিত্যিক উপন্যাসিক পদ্মশ্ৰী ৰংবং তেৰাঙক বেংকৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি ক্লিন কাৰ্বি আংলং মিছনৰ আধাৰত স্থানীয় ষ্টেট বেংকৰ উত্তৰ পূৰ্বাঞ্চলৰ জেনেৰেল মেনেজাৰ ওম প্ৰকাশ মিশ্ৰই ডিফু টাউন কমিটিৰ কাৰ্যবাহী অভিযন্তা নিপুচৰণ দত্তৰ হাতত 40টা ডাষ্টবিন ডিফু নাগৰিক ব্যৱহাৰৰ বাবে অৰ্পণ কৰে উল্লেখ্য অনুষ্ঠানত যোগেশ চন্দ্ৰ চাহু ডেপুটি জেনেৰেল মেনেজাৰ অঞ্জলি লিণ্ডেম ভাৰতীয় ষ্টেট বেংকৰ অজি এমএনএলৰ মণ্ডল প্ৰমুখ্য অনেক গণ্যমান্য ব্যক্তিসকলে নিমন্ত্ৰিত অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকি 2016-17 বৰ্ষৰ বেংকৰ সৰ্বোচ্চ সফল কৰ্মীসকলক উদ্গনি বঁটা আগবঢ়ায়
বাণিজ্যতে লক্ষ্মীৰ বহতি এই সাধু বাক্যই খুব ভালদৰে সৰুগত কৰি কাৰ্বি মহিলাসকলক আগবঢ়াইছে ব্যৱসায়িক দিশত ব্যৱসায় সৰু ডাঙৰ বা ভাল বেয়া নাই ব্যৱসায়ৰ পথ সৎ হলে সমাজ উপকৃত হোৱাৰ লগতে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10 গৰাকীৰ বাবেও এক উদাহৰণ হ'ব পাৰে মহিলা সবলীকৰণৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা ঘোষিত হাজাৰ হাজাৰ আঁচনিয়ে তেওঁলোকক ঢুকি পোৱা নাই নাপালেও কথা নাই তেওঁলোকৰ নিজৰ প্ৰচেষ্টাতে সবলীকৰণৰ দিশে কাৰ্বি মহিলাসকল চাও আহক এই প্ৰতিবেদন আহক আমি ডিফু অসামৰিক চিকিৎসালয়ৰ সমীপত নাৰ্ছ কলনীলৈ যোৱা পথটোৰ কাষত থকা দোকান কেইখনলৈ চাও দোকান কেইখনৰ মাজতে এখন বিশেষ দোকান মহিলাসকলে গাহৰি মাংস বিক্ৰী কৰি আছে গাহৰি মাংস বিক্ৰী কৰাকে ব্যৱসায় হিচাপে লোৱা মহিলা কেইগৰাকীয়ে কিন্তু পেটৰ তাৰণাত পৰি এই ব্যৱসায় চলাইছে এনে নহয় তেওঁলোকৰ গৃহস্থ অৰ্থাৎ স্বামীসকলৰ একোটা চৰকাৰী চাকৰি আছে তৎসত্ত্বেও এই ব্যৱসায়ত নামিছে যোৱা 2 বছৰ ধৰি আৰ্থিকভাৱে স্বনিৰ্ভৰশীল হোৱাত বিশ্বাসী এই সকল মহিলা দুই বান্ধৱীয়ে মিলি চলাই আছে এই ব্যৱসায় লাভ বহুত নহয় যদিও দৈনন্দিন ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰীকে ধৰি ল'ৰা ছোৱালীৰ স্কুলৰ মাচুল আদিত ঘৰৰ মানুহজনৰ সহায়ৰ হাত আগবঢ়াব পাৰে মংগল সিং ক্ৰৰ প্ৰতিবেদন কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতা কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ